হাই দোস্ত, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। তো আপোনালোকে যিহেতু গম পাইছে যে PGT এডভাৰটাইজ দিব, তো ফাইনেলি দিলে। তো ইয়াতে দিয়া আছে 27/12/23 আপোনালোকৰ এইটো হেৰি কৰা হৈছিলে আৰু ইয়াতে আপোনালোকৰ দিয়া আছে স্কুল আণ্ডাৰ ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আৰু ইয়াতে গ্ৰেজুৱেট টিচাৰ ছায়েন্স টিচাৰৰ কাৰণে আছে 2000+, গ্ৰেজুৱেট টিচাৰ মেথমেটিক্সৰ যিহেতু পষ্ট ওলাইছিলে, তো সেইটো ইয়াতে দিছে 1700 চামথিং আছে। আৰু ইফালে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ আছে 3000+ আছে, গ্ৰেজুৱেট টিচাৰ হিন্দীৰ 600+ আৰু ইফালে সংস্কৃতৰ কাৰণে 200+ আছে। তো টোটেল 8000 চামথিং আছে। ইয়াতে মেথছৰ টিচাৰখিনিৰ কাৰণে কি লাগিব ইয়াতে দিয়া আছে, চাই ল'ব আপোনালোকে। গোটেইখিনি আৰু হেৰি কৰি নাথাকোঁ। আৰু ইফালে আপোনালোকৰ নেক্সট হাউ টু এপ্লাই, তো ইয়াতে দিয়া আছে ৱেবছাইটটো দিয়া আছে https এইখিনি madhyamik.assam এইখিনিত যাই পেলাই আপোনালোকে চাই ল'ব। আৰু দিয়া আছে অনলাইন এপ্লিকেশ্যন উইল বি একচেপ্টেড 21 অক্টোবৰৰ পৰা দিয়া আছে। 21 অক্টোবৰ 11:30 পৰা 15 নৱেম্বৰ মাজৰাতি হ'ব। আৰু ইয়াতে নেক্সট আপোনালোকৰ এক্সামিনেশ্যন ফিজ দি আছে URৰ বাবে 500 আৰু ইফালে OBC MOBC ST SC এইবিলাকৰ কাৰণে PWD 3 ট্ৰাইবছ চবৰে কাৰণে আছে 350 টকা। নেক্সট আপোনালোকৰ এপ্লিকেশ্যন উইল নট কনচিডাৰ, ফিজটো নিদিলে কনচিডাৰ নকৰে, এইখিনি আপোনালোকে চাই ল'ব। তাৰপিছত দিয়া আছে ডিগ্ৰী প্ৰগ্ৰামছ কোৰ্ছ ডেইলি ৰিকগনাইজ বাই UGC শুড অনলি বি একচেপ্টেড, মানে UGC হ'ব লাগিব ৰিকগনাইজ কৰা। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ থাকিব, মিডিয়াম ৱাইজ, ছাবজেক্ট ৱাইজ এইবিলাক থাকিব। আপোনাৰ 4 নম্বৰটো দিয়া আছে 8 ঘণ্টাৰ হ'ব পেপাৰখন, 140টা কুৱেশ্যন থাকিব, পাৰ কুৱেশ্যন 1 মাৰ্কছ থাকিব। দিয়াৰ শ্বেল বি নিগেটিভ মাৰ্কিং অফ 0.25 মাৰ্কছ পাৰ কুৱেশ্যন। ৰং এনচাৰৰ কাৰণে 0.25 মাৰ্কছ কাটিব। কুৱেশ্যন পেপাৰখন থাকিব মাল্টি লিংগুৱেল ফৰ্ম, আছামিজ, বেংগলী, বড়ো, ইংলিছ এইকেইটাত থাকিব। আপোনালোকৰ এক্সামিনেশ্যন চেণ্টাৰ থাকিব কাছাৰ, ডিব্ৰুগড়, এইবিলাক আপোনালোকে চাই ল'ব। এইখন হৈছে মেৰিট লিষ্ট কেনেদৰে বনাব, য'তে কাম ৰিক্ৰুটমেণ্টত যি পোৱা যায় তাৰে ওপৰতে হ'ব। এইখিনি হৈছে ছাবজেক্ট কি থাকিব লাগিব সকলোখিনি চাই ল'ব আপোনালোকে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। বাকী আৰু অনলাইন এপ্লিকেশ্যন কি হ'ব সকলোখিনি ক'লোৱে, সকলোৱে এপ্লাই কৰিব আৰু ভালদৰে দিব। আজিৰ কাৰণে এইখিনি, থেংকছ ফৰ ৱাচিং।